নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তৰা কবিতাটি আমি আগৰ ভিডিঅ' কালাংশত আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে কবিতাটি মুখস্থ কৰিলা, লগতে মূল ভাৱটো মুখস্থ কৰিলা। আজি তোমালোকৰ লগত তৰা কবিতাটিৰ কবি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ প্ৰধান গুৰিধৰোঁতা আছিল। তেওঁ কবিতা, উপন্যাস, চুটিগল্প, নাটক, ৰস ৰচনা, জীৱনী আদি সাহিত্যৰ সকলো বিষয়তে প্ৰচুৰ অৰিহণা যোগাই গৈছে। তেওঁৰ ৰচনাসমূহৰ ভিতৰত কবিতা পুথি কদমকলি, উপন্যাস পদুম কুঁৱৰী, চুটিগল্প সুৰভি, কেহুকলি, শিশু সাহিত্য সাধুকথাৰ কুকি, জোনবিৰি, জুনুকা, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিলৰা আদি। তোমালোকে সাধু পুথিৰ ভিতৰত বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিলৰা এই দুখন সাধু পুথি নিশ্চয় পঢ়িছা। তেওঁৰ ধেমেলীয়া নাটসমূহ লিটিকাই, নোমল, পাচনি, চিকৰপতি নিকৰপতি। তেওঁ বুৰঞ্জীমূলক নাট, জীৱনী, আত্মজীৱনী লিখাৰ উপৰি কৃপাবৰ বৰুৱাৰ জন্ম নামত কিছুমান ব্যংগাত্মক ৰচনা যেনে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আদি লিখি থৈ গৈছে। এই লিখনিসমূহত হাঁহিৰ চলেৰে অসমীয়া মানুহৰ স্বভাৱ, দুখ ক্ৰোটিবিলাক আঙুলিয়াই দেখুৱাইছে। তোমালোকে গাই অহা অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা। এই সংগীতটো অসম সংগীত নামে জনাজাত। 1942 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি মনোনীত হৈছিল। সুহিতীয়া ৰচনাত তেওঁ আজিলৈকে অসমীয়া সাহিত্যত অদ্বিতীয় হৈ আছে। সেইবাবে তেওঁক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হৈছিল। হাঁহি উঠা বহুতো পুথি তেওঁ ৰচনা কৰি থৈ গৈছে, যাক সুহিতীয়া ৰচনা বুলি কৈছে। সেইবাবে তেওঁক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। জনমানসত তেওঁ সাহিত্যৰথী নামে জনাজাত।